চান্দ সদাগৰৰ ৮জনকৈ পুত্ৰক কিয় খুটি মাৰিছিলে মনসাই কি প্ৰতিশোধত দংশন কৰিছিলে প্ৰতিগৰাকী পুত্ৰ এটা সৰু কাহিনী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি সৰগত এজন দেৱদূত আছিলে আৰু সেই দেৱদূত গৰাকীয়ে এদিন ফুলৰ বাগিচাত ফুল ছিগি আছিল আৰু সেই ফুল ছিগি থকা সময়ত বাগিচাখনতে মনসাও আছিল যেতিয়া দেৱদূত গৰাকীয়ে ফুল ছিগি আছিল তাৰে কেইটামান ফুলৰ গুণ সহ্য কৰিব পৰা নাছিলে মনসাই আৰু মনসাৰ ভীষণ খং উঠিছিলে আৰু সেই খঙৰ ভমকতে সেই দেৱদূত গৰাকীক অভিশাপ দিছিলে যে সেই দেৱদূত গৰাকী পৃথিৱীত জন্মগ্ৰহণ কৰিব বুলি অভিশাপ দিছিলে মনসাই লগতে দেৱদূত গৰাকীৰো খং উঠিছিলে আৰু সেই মনসাক কৈছিলে যেতিয়া মই নিজ হাতেৰে তোমাক পূজা নিদিওঁ তেতিয়া তোমাক সৰগত কোনেও সেই দেৱীৰ মৰ্যাদা নিদিব শিৱৰ মানস পুত্ৰী আছিল মনসা আৰু মনসা পাতাল দেৱী আছিল এটা সময়ত মনসাই বিচাৰিলে সৰগত স্থান বিচাৰিলে আৰু সেই স্থান বিচাৰি সেই কথা অৱগত কৰিলে সদাশিৱ আৰু শিৱই মনসাক তেতিয়া ক'লে যে পৃথিৱীত মোৰ এজন ভক্ত আছে সেয়া হ'ল চান্দ সদাগৰ আৰু চান্দ সদাগৰৰ পৃথিৱীত গৈ তুমি চান্দ সদাগৰৰ পূজা লৈ আহা তেতিয়াহে তুমি সৰগত স্থান পাবা আৰু পৃথিৱীত যে চান্দ সদাগৰ আছিলে সেই চান্দ সদাগৰজনে হৈছে মনসাই পূৰ্বতে অভিশাপ দি থোৱা সেই দেৱদূতজন পৰৱৰ্তী সময়ত মনসা আহিলে চান্দ সদাগৰৰ ওচৰলৈ যেহেতু পিতৃয়ে কৈছে যে চান্দ সদাগৰে পূজা দিলেহে সৰগত স্থান পাব আৰু ইতিমধ্যে চান্দ সদাগৰে অভিশাপ দি থৈছে মনসাক যে সৰগত দেৱীৰ মৰ্যাদা মনসাই নাপায় পিতৃৰ কথা শুনিয়ে আহিলে পৃথিৱীলৈ আৰু চান্দ সদাগৰৰ ওচৰত মিনতি কৰিলে যাতে চান্দ সদাগৰে মনসাক পূজা দিয়ে কিন্তু চান্দ সদাগৰে অমান্তি হ'ল পূজা দিয়াত কেৱল অমান্তিয়ে নহয় পাতাল দেৱী বুলি অপমানো কৰিলে মনসাক আৰু মনসাৰ তেতিয়া আকৌ খং উঠিলে ভীষণ খং উঠিলে মনসাৰ আৰু মনসাই তেতিয়াই ক'লে যে চান্দ সদাগৰৰ কেতিয়াও বংশ বৃদ্ধি হ'ব নিদিয়ে আৰু তেতিয়াৰে পৰা মনসাই চান্দ সদাগৰৰ পুত্ৰই যেতিয়া বিবাহ পাশত আবদ্ধ হয় আৰু ফুলসজ্জাৰ নিশাই মনসাই আহি দংশন কৰে আৰু এইদৰে মনসাৰ দংশনত চান্দ সদাগৰৰ এজনকৈ ৭জনকৈ পুত্ৰৰ মৃত্যু হ'ল অৱশেষত আটাইতকৈ যিগৰাকী কনিষ্ঠ পুত্ৰ সেয়া হ'ল লক্ষীন্দাৰ আৰু লক্ষীন্দাৰ বিবাহপাশত আবদ্ধ হ'ল বেউলাৰ সতে চান্দ সদাগৰে মনসাৰ পৰা লক্ষীন্দাৰক বচাবলৈ ৬ গাঁৱত সাজিলে মেৰঘৰ আৰু এই মেৰঘৰত যাতে এটাও ফুটা ৰৈ নাযায় তাৰ বাবে এইদৰে কটকটীয়াকৈ সাজিলে এই মেৰঘৰ কিন্তু যিগৰাকী মিস্ত্ৰীক এই মেৰঘৰ সজাবলৈ দিয়া হৈছিলে সেই মিস্ত্ৰীগৰাকীয়ে এটা সৰু ফুটা ৰাখি থ'লে মেৰঘৰত এই মিস্ত্ৰীগৰাকীয়ে কিয় ফুটাটো ৰাখিছিলে তাৰ পাছত মিস্ত্ৰীগৰাকীৰ কি হ'ল এই বিষয়ে এটা কাহিনী আছে সেয়া অৱশ্যে মই পৰৱৰ্তী যি ভিডিঅ' সেই ভিডিঅ'সমূহত মই এই বিষয়ে আপোনালোকক জনাম কথা হ'ল সেই মেৰঘৰত যেতিয়া বিবাহপাশত আবদ্ধ হ'ল বেউলা লক্ষীন্দাৰ সেই মেৰঘৰত ফুলসজ্জাৰ নিশা আছে আৰু মিস্ত্ৰীয়ে ৰাখি থৈ দিয়া সেই সৰু ফুটাটোৰে মনসা সোমালে আৰু অৱশেষত দংশন কৰিলে লক্ষীন্দাৰক লক্ষীন্দাৰৰ পত্নী আছিলে বেউলা আৰু বেউলা আছিলে এগৰাকী সতী সতীয়ে প্ৰতিজ্ঞা কৰিছিলে যে লক্ষীন্দাৰৰ জীৱন ঘূৰাই আনিব প্ৰাণ ভিক্ষা কৰি হ'লেও লক্ষীন্দাৰৰ জীৱন ঘূৰাই আনিব আৰু বেউলাই যাত্ৰা কৰিলে সৰগলৈ সৰগত গৈ কৈলাশত গৈ শিৱৰ আৰাধনা কৰিলে মগ্ন হ'ল শিৱৰ আৰাধনাত আৰু শিৱক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে বেউলাৰ প্ৰাৰ্থনাত শিৱ সন্তুষ্ট হ'ল আৰু শিৱই ক'লে যে লক্ষীন্দাৰৰ জীৱন দিব পাৰিব মনসাহে তেতিয়া লগে লগে মনসাৰ ওচৰ পালে বেউলা আৰু মনসাকো প্ৰাৰ্থনা কৰিলে বেউলাই বেউলাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ জীৱন দান দিলে লক্ষীন্দাৰৰ তেতিয়া বেউলাই ক'লে যে পৃথিৱীলৈ আহি তেওঁৰ শহুৰ চান্দ সদাগৰক অনুৰোধ জনাব যাতে মনসাক পূজা দিয়ে আৰু সেই কথাত অধিক সন্তুষ্ট হ'ল মনসা আৰু যি ৭গৰাকীকৈ লক্ষীন্দাৰৰ লগতে যি ৭গৰাকীকৈ পুত্ৰক চান্দ সদাগৰৰ পুত্ৰৰ প্ৰাণ লৈছিলে মনসাই সেই সকলোৰে প্ৰাণ উভতাই দিলে আৰু বেউলা আহিলে পৃথিৱীলৈ চান্দ সদাগৰৰ ওচৰত আহি যেতিয়া সকলো কথা বিৱৰি ক'লে চান্দ সদাগৰক পূজা দিবলৈ ক'লে মনসাক বেউলাই আৰু বেউলাৰ কথাত মান্তি হ'ল চান্দ সদাগৰ আৰু পূজা দিবলৈ আগবাঢ়িলে মনসাক ইপিনে চান্দ সদাগৰ আছিলে শিৱৰ পৰম ভক্ত যেতিয়া মনসাক পূজা দিব লৈছিলে তেতিয়া মনসাক কেৱল এটাই চৰ্ত ৰাখিছিলে যে শিৱক তেওঁ সোঁ হাতেৰে পূজা কৰে আৰু শিৱক পূজা কৰা হাতেৰে মনসাক পূজা নকৰে সেই বাওঁ হাতেৰেহে মনসাক পূজা দিব চান্দ সদাগৰে আৰু এই কথাত মান্তি হ'ল মনসা আৰু চান্দ সদাগৰে বাওঁ হাতেৰেই পূজা দিলে মনসাক আৰু তেতিয়াৰে পৰা স্বৰ্গতো দেৱীৰ মৰ্যাদা পালে মনসাই আৰু পৃথিৱীতো মনসাক বিভিন্ন ঠাইত পূজা অৰ্চনা কৰিবলৈ লোৱা হ'ল আৰু যেতিয়াই পূজা কৰা হয় বাওঁ হাতেৰেহে পূজা দিয়ে মনসাক
এইটোৱে আছিলে আজিৰ এটা সৰু কাহিনী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু এনে ধৰণৰ সৰু সৰু ভিডিঅ' পাবলৈ আপোনালোকে চাই থাকিব মোৰ এই চেনেল ভাস্কৰ্ছ ভয়েজ।